নমস্কাৰ, মোৰ ইউটিউব পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেউতাই ৰাতিপুৱাই বজাৰৰ পৰা কুচিয়া মাছ আনিছে আৰু এতিয়া মই ৰান্ধিম ভাবিলোঁ যে ভিডিঅ' এটা বনাই আপোনালোকৰ আগত আগবঢ়াওঁ। গতিকে কুচিয়া মাছটো মই একদম সাধাৰণভাৱে বনাম। গতিকে আহকচোন কেনেকৈ বনাওঁ চাই থাকক। একদম ৰঙা হৈ আছে একদম। এতিয়া পিঁয়াজ, আদা, নহৰু এইবিলাক কাটি ল'ম। এটা এইটো থৈ দিম, দুগটাকে মিহি মিহি কাটি পেলাই দিম। আৰু দুটামান পিঁয়াজ একেলগে দি দিছোঁ আদা নহৰুৰ লগত। মই বেছি মিহি নকৰোঁ, বেছি মিহি হ'লেও ভাল নালাগে। এয়া কেৰাহী গৰম হৈছে, তেল গৰম হৈছে। তেল মই বেছি দিয়া নাই, অকণমান দিছোঁ। এতিয়া এই পিঁয়াজ আৰু তেজপাতখিনি দিম। দিব পৰা হৈছে আৰু। পিঁয়াজখিনি হৈছে আৰু এইখিনি দি দিম মই। তাৰ আগতে মই হালধি আৰু নিমখ দি দিম। এতিয়া নিমখ এচামুচ, হালধি সৰু চামুচে এচামুচ দিছোঁ আৰু অকণমান দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'লে আদা নহৰু আৰু পিঁয়াজৰ যিখিনি পেষ্ট আছে সেইখিনি দি দিম। আৰু কেক খাবা? এতিয়া আদা নহৰু পেষ্টখিনিও আৰু দি দিম মই। এতিয়া মই অকণমান জিৰা গুড়া দি দিছোঁ, আধা চামুচমান। এতিয়া ভালদৰে লৰাই দিম। এতিয়া এই কুচিয়া মাছখিনি মই দি দিম ইয়াতে। ভালদৰে ভাজি ল'ম কুচিয়া মাছখিনি। চাওক কুচিয়া মাছখিনি অকণ ক'লা পৰি গৈছে। এতিয়া কুচিয়া মাছখিনি মই কমচে কম 10 মিনিটমান ঢাকি সিজাম। তাৰপিছতহে মই পানী দিম। কুচিয়া মাছটো সিজিবলৈ দেৰি লাগে, সেইকাৰণে ভালদৰে ভাজি সিজাই ল'ব লাগিব 10-15 মিনিট। সেইকাৰণে মই পানী গৰম হৈ গৈছে আৰু 5 মিনিটমান ভাজি ল'ম। দেখিছে ভালদৰে একদম ভাজি লোৱা হৈ গ'ল। মাংসৰ দৰে লাগিছে দেখিবলৈ। এতিয়া গৰম পানীখিনি দি দিম। এয়া একদম ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াত এটা বস্তু দিম। কি বস্তু চাওঁ আহকচোন। পাপা কি কৰি আছা? এইটো মছলাটো দিম। এইটো আপোনালোকে কি কয় নাজানো, আমি মানে কাটা মছলা বুলি কওঁ, আৰু কিছুমানে ডাঙৰ ধনিয়া বুলিও কয়। সেইটো দিম। মই মছলা ছিঙি আছোঁ। বহুত আছে, এইপিনেও আছে। মছলাখিনি মই কাটি ল'লোঁ মিহি মিহিকৈ। এতিয়া মই ইয়াত দি দিম।
ক'ত গৈছিলা সুধা ক'ত গৈছিলা বা সুধা আম নহয় এইটো টেঙা নেমু যোৱা দি আহা যোৱা দি আহা বাহঁতক দি আহা মানে কলেজৰ ছোৱালী দুজনী ভাড়া থাকে সিহঁত আহিলে আৰু সিহঁতৰ লগত খেলিবলৈ খুব ভাল পায় এতিয়া শেষত মই গণমৰিচ আৰু গৰম মছলা একেলগে বটি কেনে দি দিম একদম মাংসৰ দৰে লাগিছে দেখিবলৈ এতিয়া গণমৰিচ আৰু গৰম মছলাখিনি মই ইয়াত দি দিম তেতিয়া কালাৰটো আৰু ধুনীয়া হ'ব এইটো হৈ গ'ল আৰু এতিয়া গেছটো অফ কৰি দিম আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ আহিবলগীয়া ভিডিঅ' আপোনালোকে পাই থাকে গতিকে আজিৰ ভিডিঅ'টি এইখিনিতে সামৰিছোঁ